guys, welcome back to my YouTube channel Gauliyat Vlog. আজি আমি কীৰ্তন নামঘৰত কীৰ্তন চাই আহকচোন আপোনালোকক দেখাওঁ। মোৰ লগত আছে ৰাজকুমাৰ হাইদিয়া আৰু আছে লুলু আমাৰ চাই থাকক গাইজ ভিডিঅ'টো কি হয়। তো গাইজ আমাৰ পুৱাৰ ভাগত আইসকলৰ নাম প্ৰসংগ চলি আছে। আইসকলৰ নাম প্ৰসংগ হৈ গ'লে বাপসকলৰ চলিব। তো গাইজ মই বাহিৰলৈ অলপ ওলাই আহিলোঁ। চাকচোন কল নাৰিকল এইবিলাক কাটি আছে। তো গাইজ আমাৰ বাপসকলৰ নাম প্ৰসংগ আৰম্ভ হ'ল। তো গাইজ বাপসকলৰ নাম সমাপ্ত হ'ল। এতিয়া প্ৰসাদ বিলোৱা কাৰ্যসূচী চলি আছে। আৰম্ভ কৰিছোঁ। আমাৰ লগৰ ছোৱালী দুটা বাৰ্থডে আছে। আমি কেক গিফ্ট দিব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষ হ'ল। তো গাইজ এতিয়া আমি কেকটো লৈ আহিছোঁ। ৰমেশ টিচাৰ ঘৰ আৰু অংকিতৰ ভিতৰত আছে। ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। কেকটো আপোনালোকে চাই লওক একবাৰ। এই চাওক গাইজ এতিয়া আমি অংকিতৰ যাওঁ আহক। ৰমেশ কি কবি তই? কি কম আৰু ভাল লাগছি মোৰ আৰু অংকিত জ্যোতি তই কি কবি? এই ফোন মাৰি আছে, ফোন থৌ। হৈছি আগতে মমো খোৱা কথা আগতে মামা এই যে ওকে মিলতে লই যায় এই কি কারা লাগছি এনে কেকারা লাগছি এ লো চল চল লো লো सकली है कपा कपा ये ले कपा बना তো গাইজ এবার চাউর বেলে আহি গেল। রাজু কিবা কবি? লাল চাহ দিছি উপায় নাই কি করবি? এই যান লাল চাহ দিছি বলে কি কবি তাই? লাল চাহ মানে গরুটো পেঞ্চেছি দেখ আৰু আমাৰ গৰুটো ঘুমিয়ে আছে এতিয়া বোলে নেদেখে ইয়াৰ আপত্তি নুগুছে ইয়াৰ লাল চাহ হলে খাব। লাল চাহ খাব নৰি দেই। লাল চাহ খাব পাৰি নেকি গাইজ কওকচোন আপোনালোকে? গাখীৰ চাহ খাব পাৰি। তো গাইজ খাই লওঁ। আজি জাৰ্চি গৰু নাই খাবাই লাগব, লাল চাহ খাব লাগব। খাই লওঁ এতিয়া লাগ নাপাওঁ আৰু। এই গাইজ আজি জানাতো জন্মদিন আছিল, কেকটো দিলোঁ, খানাটো নিদিলাকে গাইজ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবা। জয় শ্ৰীৰাম।